So I guess welcome to my second channel Sam Vlogs আৰু guys মানে আজি মামাৰ লগত অলপ মানে ওলাই যাম দিয়ক যাওঁ অলপ কৈ আছোঁ ৰ'ব মানে আজি এনেই অলপ আমাৰ গাঁৱৰ আগত মানে এখন দলং আছে কাঠৰ আৰু মানে যাই পেলাই ভাল লাগে কিবা এটা তো বহুত দিনৰ পৰা মই যোৱা নাছিলোঁ মামাও যোৱা নাছিল আমাৰ তাত আহি পেলাই তো আজি ভাবিছোঁ আমি দুটাই যাওঁ তো বলক এতিয়া ফুৰিব যাওঁ মামা বাহিৰত আছে যাওঁ আৰু এয়া পূৰা মামা ৰেডি বাইকখন ওলাই চোতালত পূৰা একদম ৰেডি হৈ গৈছে বাইকখন ওলাই আৰু এতিয়া মই উঠিলোঁ এনেকৈ অ'কে আৰু গাইছ এইটো চাওক মানে মই যে গৈছিলোঁ চাপৰি ডিগি সিফালে এইখন মানে দলং এই সেনেকৈ গৈছিলোঁ আজি নাযাওঁ দিয়ক বেলেগ দিনা মানে মই আহি পেলাই মানে ভালকৈ এটা ভিডিঅ' বনাম বুলি মই তেতিয়াই কৈছিলোঁ হয়তো বনাম আৰু এতিয়া ইহঁতে বহি আছে আৰু 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 এয়া চাগে দেখিলা যাই আছে আৰু আমি লাহে 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 যাই আছোঁ এতিয়া তো আৰু বেছি দূৰ নাই মানে এই এনেকৈ আগেদি যাব লাগিব যাই আছোঁ আৰু এতিয়া আমি পালোঁ আৰু তো এতিয়া আমি এনেকৈ ৰাইট চাইডে এনেকৈ যাব লাগিব যদি আপোনালোকে পূৰা স্পীডত চিধা আহে তো চিধা যাই পেলাই আপোনালোকে ডাইৰেক্ট গম পাইছে নক'ত কৰিব আৰু এনেকৈ তো একদম চাওক না এইখিনিৰ পৰা এটা কিবা এটা ভাল লাগিছে না আৰু ইফালে দলং এইখন দলঙেদি যাব নোৱাৰি চাগে তলেদি যাব লাগিব ৰ'ব অ'কে তো এতিয়া আমি আহি পালোঁ বাইকখন ইয়াতে থৈ দিলোঁ আৰু একবাৰ বাকী বাদ দিওঁ একবাৰ ভিউটো চাওক একবাৰ এইখিনি ভিউটো চাওক কি এটা নেক্সট লেভেল ভিউ আৰু আমি মানে এইফালে এনেকৈ আহিছোঁ তো এনেকৈ যদি ওপৰত যায়তো এনে মাথৰিত এনেকৈ উঠিব পাৰে আৰু সেইটো ঘৰটো চাওক মানে ককা আইতাহঁতৰ ঘৰ মানে এটা ককা আৰু আইতা আছে মানে ইয়াতে যেতিয়া বানপানী হৈছিল তো বানপানীত মানে ককা আৰু আইতাহঁতৰ ঘৰটো মানে এনেকৈ হেৰি কৰি লৈ গৈছিল আৰু তেতিয়াৰ পৰা প্ৰায় 4 মাহ মানুহ এটাই আছে মানে মাথৰিৰে হেৰি কৰি আৰু এই মামাৰ ফটো তুলি আছে তাতে আৰু চাওক আৰু মই এতিয়া ওপৰত যাই আছোঁ ৰ'ব মই ওপৰত যাই আছোঁ আপোনালোকক মই দেখাই আছোঁ ৰ'ব কিমান পানী হৈছিল এতিয়া যেতিয়া বানপানী হৈছিল কিমান পানী হৈছিল আপোনালোকক দেখাই আছোঁ ৰ'ব আৰু এই যে এইখিনি যে দেখিছে আপোনালোকে যেতিয়া বানপানী হৈছিল মানে এই যে অলপ মানে এইখিনি জেগা খালী বালিৰ নিচিনা আছিল তো তালৈকে পানী হৈছিল আৰু এইফালে আগত এইখিনি জেগাত মানে কি ক'ম আৰু মানে এইখিনি জেগাত পূৰা এইটো লেভেললৈকে মানে পূৰা একদম পূৰা পানী ফুল এইখিনি জেগাত মানে মানুহ কোনোবা নতুন মানুহ আহে তো ক'বাই নৰব মানে এতিয়া কি ক'ম আৰু মানে একদম সাগৰৰ নিচিনা হৈ আছিল এইখিনি জেগা তো এই তাৰ পৰা মানে হেৰি এই মই ভিডিঅ'টো কৰিছিলোঁ এটা ভিডিঅ' এটা আছিল দিয়ক এইটো মানে ডিলিট হৈ গ'ল এতিয়া তো এইখিনিলৈকে মানে পূৰা ফুল বানপানী আৰু এনেকৈ চাওক আৰু মই মানে এতিয়া অকলে আছোঁ মানে মামা এই আমাৰ সৰু ভাইটিক আনিব গৈছে মানে সি ঘৰত আছে আমি যেতিয়া আহিছোঁ সি মানে নাহোঁ বুলি ক'লা এতিয়া আকৌ ফোন কৰিছে আম্মাই যে সি আকৌ আহিব তো সেইটো কাৰণে মামা আকৌ আনিব গ'লে এতিয়া মই অকলে আছোঁ এতিয়া অকলে আহিছে মই বাকী বাদ দিয়ক একবাৰ খালি আপোনালোকে ইয়াৰ পৰা এটা ভিউটো চাওক না এটা আপোনালোকক গোটেইখিনি দেখাই আছোঁ কি এটা নেক্সট লেভেল ভিউ এইটো চাওক কি এটা কি ক'ম আৰু এইটো বেলেগ একদম ফিলিংছ কি এটা মজাৰ ভিউ নহয় আৰু এয়া মামা আহিল মামা আৰু টিকলা তো তাতে ৰখি আছে মানে মোক মাতি আছে মই এতিয়া যাওঁ আৰু একবাৰ আপোনালোকৰ ওপৰত চাওক না কি ধুনীয়া একদম গাছত চৰাইবিলাক আছে তো মাতি আছে এতিয়া জল্দি যাব লাগে জল্দি যাওঁ অলপ ৰখি আছে নহয় আকৌ মানে আমি এনেই অলপ ওলাই আহিছোঁ দিয়ক মানে আহিব লাগে এনেকৈ কেতিয়াবা ফুৰিব তো আহিলোঁ সেইটো কাৰণে আৰু মানে মামাই এনে ইয়াতে অলপ ভিডিঅ' বনাই আছে আৰু ইয়াত টিকলা টিকলো কি কবি আৰু এতিয়া আমাৰ ভিডিঅ' চিডিঅ' বনোৱা হৈ গ'ল আৰু এতিয়া আমি ঘৰত যাম আৰু টিকটো আছেই তাতে সেইটো বাইকৰ ওচৰত মামা আজি ঘৰত যাব আৰু আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিম বুলি ভাবিছোঁ আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক চাই কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব নাপাব নেক্সট ভিডিঅ' আকৌ লগ পাম আৰু এতিয়ালৈকে গুড বাই যদি 5,000 ছাবস্ক্ৰাইবাৰ হয় 3 মাহ